এটা কথা হ'ল মানে ৰাস্তা পাইছোঁ এতিয়া ঘৰত খুৱাই দি যাওঁ সেই ভাবিছোঁ ৰ'ব পালোঁ একদম মোৰ ভয় লাগিছে মানে অলপ পুৰা জোৰত চলাই আছে এই ভাবছোঁ কি ইয়াতে দোকান চোকান খুলি লওঁ নেকি মানে ৱেলকাম ডি বেক আৱাৰ চেনেল এছ ডি ব্ৰাদাৰ্ছ AssameseVlogs তো আজি গাইজ মানে আমি দিওঁ আজি ফুৰিব যাই আছোঁ বিশালৰ লগত তো চাই যাওঁ ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব অলপ লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' তো গাইজ গাঁৱৰ মাজে মাজে একদম যাই আছোঁ আমি তো একদম গাড়ী চাই যাওঁ ভিডিঅ'টো অঁ বঢ়িয়া বঢ়িয়া যাই আছোঁ ৰ'ব আমি এতিয়া ক'ত যাই আছোঁ মানে কিবা বস্তু ল'ব সেইকাৰণে যাই আছোঁ আমি হাইৱে ৰাস্তাৰ ফালে তো চাই থাকক ভিডিঅ'টো এই যেতিয়া আমি যাই আছোঁ হাইৱে ৰাস্তা পামেই ইয়াত মানে কিবা বস্তু ল'বহি বস্তুৱে তো চাই থাকক এই পামেই ইয়াত চাই থাকক তো গাইজ হাইৱে ৰাস্তা পালোঁ একদম মোৰ ভয় লাগিছে মানে অলপ পুৰা জোৰত চলাই আছে তো মানে যাই আছোঁ এতিয়া আৰু মানে অলপ ৰখিলোঁ তো এই বস্তুটো অলপ দেৰিকৈ ল'ব আমি মানে এটা ভাল জেগাত ৰখিছোঁ অলপ বঢ়িয়া ভিউ আহি আছে তো দেখাই আছোঁ ৰ'ব আহি পালোঁ এতিয়া ভিউটো দেখাই আছোঁ ৰ'ব তো গাইজ যাব ওলালোঁ এতিয়া কিছু ষ্টাৰ্ট কৰিব আৰে গাইজ মানে সেই হয় না ৰাইডাৰ আছে গাইজ যাই আছোঁ ৰ'ব এতিয়া মানে সেইটো জেগাত আৰু যাই আছোঁ আমাৰ বস্তুখিনি লোৱা হ'ল মানে সেই আৰু মানে এই মোবাইলো ক'বা ল'লে এতিয়া সেইটো জেগাত মানে আৰু যাই আছোঁ ভাল লাগছি মানে যাই কেনে ভিডিঅ'টো চাই থাকক ব'লক গাইজ মানে বিশালে কভাৰ ল'লে মোবাইলৰ আমি মানে এনেকৈ গাঁৱৰ মাজে মাজে হাইৱে ৰাস্তা এনেকৈ গ'লোঁ অলপ ফুৰিলোঁ মানে সেই বাহানা কৰি আৰু এতিয়া ইয়াতে অলপ আৰু ৰখিছোঁ মানে ভাবছোঁ কি ইয়াতে দোকান চোকান খুলি লওঁ নেকি মানে ইয়াতে মানে দোকান চোকান দি ইয়াতে ভিউটো মজা কৰি থাকোঁ ইমান ভাল লাগছে ইয়াতে আহি কেনে নকওঁ আৰু গাইজ আপোনালোকে আহিলে গম পালা ইয়াতে আহক ইয়াতে অলপ হাইৱে ৰাস্তা কাষতে ভাল লাগে কিন্তু ঠাণ্ডা পৰিৱেশ গৰমৰ মাজত এটা কথা হ'ল মানে ৰাস্তা পাইছোঁ এতিয়া ঘৰত খুৱাই দি যাওঁ সেই ভাবিছোঁ ৰ'ব কি হ'ব এতিয়া তেলো এডাল আছে গাইজ যাওকচোন গাইজ তেলো এডাল বজি আছে গাইজ তেলো নাই হয় ঘৰো পাইছোঁ এতিয়া হ'ল আৰু লটি গটি হ'ল গেল যা গাইজ কি হ'ব এতিয়া চাওঁ ৰ'ব ট্ৰাই কৰি বিচাৰি ল'ব পাৰোঁ এই ঘৰটো মানে ৰাস্তা বিচাৰি পালোঁ মানে বাপৰে শান্তি পাইছোঁ দিয়ক যাই আছোঁ ৰ'ব এতিয়া ঘৰক লাগি আহি পালোঁ বাপৰে ৰাস্তা পাই গৈছিলোঁ মানে গাইজ আহি পালোঁ দিয়ক গাইজ ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব তো আজিলৈ গুড বাই